কবিতাৰ শিৰোনাম পৰেশ বৰুৱা ককাইদেউ। আপুনিও শুলে নেকি পৰেশ বৰুৱা ককাইদেউ? আপুনি বিচৰা সাৰ্বভৌমত্বৰ ক্ষমতা ক'ত? অকালতে বুকু উদং হোৱা শ শ অসমীয়া পিতৃ মাতৃৰ কৰুণ উচুপনি গীত। উত্তৰ দিয়ক ককাইদেউ, উত্তৰ দিয়ক উত্তৰ। জীৱন নেদেখাকৈ পেটাত্মা হোৱা ডেকাবোৰৰ বিননি কি আছিল? দাবীবোৰ কি বিচাৰিছিল? কি চৰ্তবোৰ কি আছিল? সপোন কি পালো? কিমানক ক'ত কিয় হেৰুৱালো? পৰেশ বৰুৱা ককাইদেউ, আপুনি শুলে নেকি? আদৰ্শৰ ঠিকনাবোৰ হেৰাল নেকি ককাইদেউ? নে আজি ভৰি তলুৱাৰ বিষ? জাতিটোৰ বাবে আত্মজাহ দিব পৰা কঠোৰ নীতি, আকৰ্ষণৰ গোন্ধ, দেশ প্ৰেম, ত্যাগৰ পিয়ৰা শুকাল চাগৈ আজি। নে হেৰাল নেকি আপুনি ককাইদেউ বিদেশী হাবিৰ মাজত? নে আপুনি ভাগৰুৱা পৰেশ বৰুৱা ককাইদেউ, আপুনি শুলে নেকি? চৰকাৰে NRC টোকোলা কৰি উপহাৰ কৰিব বিদেশী খেদাৰ নাটক, অখৰা ভাওনা। অসমীয়াই অসমত অসমীয়া হ'বলৈ পৰীক্ষাত বহে ককাইদেউ। মোৰ পিতাইৰ নাম, ককা আইতাৰ হোজা মুখ মনত নাই ককাইদেউ, মনত নাই জন্মৰ তাৰিখ। লাজত চকু তল হোৱা ক'ব নোৱাৰা অসমৰ সাম্প্ৰতিক। কেবো আহিব বোলে ককাইদেউ, কেব। আমিবোৰ বোবা, চোতালত বৰপিৰা পাৰিছোঁ, পদূলিত বিদেশী বহুৱাম। আমিবোৰ অসহায়, আমিবোৰ অসহায়। তোৰ টোপনি গ'ল চাগে পৰেশ বৰুৱা ককাইদেউ। কোনে কাক ক'ব, কোনে ক'ত শুনিব? ভণ্টি বাইক দিনতে ধৰ্ষণ হয়, হত্যা হয়, আকৌ ধৰ্ষণ হয়। আজি মৃত্যু হত্যা সহজ ককাইদেউ অসম ৰসাতলে। বৃত্তি হয় ককাইদেউ অসমৰ মাটি ভেটি জাতি। আমাৰ পাকঘৰৰ বিদেশী বনিয়াই বেপাৰ কৰে। আমাৰ বাবে থাকিবলৈ ঘৰৰ চাল, খাবলৈ ভাত নাই। তেজ পানী কৰি বহুৱা সম্পত্তি বিদেশী বনিয়াৰ চন্দুকত সোমালগৈ। নিবনুৱাৰ অশৃংখল ফটা উৱলা জীৱন, সপোন সেমেকা বসন্ত গৰতি। ককাইদেউ অসমীয়াই আপোনাক পাহৰা কেইবাটাও দশক। আপুনি শুলে নেকি পৰেশ বৰুৱা ককাইদেউ? নে হেৰাল বিদেশীৰ হাবিত? ধন্যবাদ।